নমস্কাৰ সকলোলৈ ডেইলি জব নটিফিকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম নতুন এটি জব ইনফৰমেশ্যন লৈ। অসম লোকসেৱা আয়োগৰ আণ্ডাৰত কেইটামান পোষ্ট মুকলি হৈছে। পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট জিঅ'লজিষ্ট ইন দ্য ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আছাম আণ্ডাৰ মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টছৰ আণ্ডাৰত। টোটেল 11টা পোষ্ট হয় আৰু APSCয়ে কণ্ডাক্ট কৰা এইটো জবটো। টোটেল 11টা পোষ্ট আছে আৰু কেটেগৰী ৱাইজ অপেন কেটেগৰীৰ কাৰণে 8টা, ৰিজাৰ্ভৰ কাৰণে OBC MOBCৰ কাৰণে এটা, SCৰ কাৰণে এটা, ST প্লেনৰ কাৰণে এটা আৰু টোটেল 11টা পোষ্ট আছে। ইয়াৰ পে স্কেলটো হ'ব 30,000ৰ পৰা আৰম্ভ কৰি 1,10,000লৈকে আৰু গ্ৰেড পে 12,700 আৰু পে বেণ্ড 4ত আহিব। এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া ইণ্ডিয়ান হ'ব লাগিব আৰু PRC থাকিব লাগিব, অসমত ইছ্যু হোৱা, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো থাকিব লাগিব আপোনালোকৰ। এডুকেশ্যন কোৱালিফিকেশ্যন 45% MSc ইন জিঅ'লজি আৰু নহ'লে MSc ইন এপ্লাইড জিঅ'লজি, নহ'লে MSc টেক ইন এপ্লাইড জিঅ'লজি, MTech ইন এপ্লাইড জিঅ'লজি আৰু নহ'লে ইণ্টিগ্ৰেটেড MSc টেক ইন এপ্লাইড জিঅ'লজি। যিকোনো ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব, গভমেণ্টৰ বা প্ৰাইভেট। আৰু আপোনালোকৰ গোটেই ছেমিষ্টাৰ মাৰ্কশ্বিটটো দিব লাগিব, ফাইনেল পাছ চাৰ্টিফিকেটটোও ছাবমিট কৰিব লাগিব। এজ লিমিট 21ৰ পৰা আৰম্ভ কৰি 38লৈকে আপোনালোকৰ মেক্সিমাম এজ লিমিট থাকিব আৰু ৰিলেক্সেশ্যন পাব। SC ST কেণ্ডিডেটছে 43 ইয়াৰ্ছলৈকে আৰু OBC MOBCৰ কাৰণে 41 ইয়াৰ্ছলৈকে আৰু PWBDৰ কাৰণে 10 ইয়াৰ্ছ এক্সট্ৰা এটা এজ লিমিট পাব তেওঁলোকে। আৰু কেণ্ডিডেটৰ এজ লিমিটটো কেলকুলেট কৰিব ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যনৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেটৰ মাৰ্কশ্বিটৰ পৰা। আৰু যদি আপোনালোকে কোনোবা গভমেণ্ট ছেক্টৰত বা পাৰ্মানেণ্ট বা টেম্পৰাৰী ৱাইজত আপোনালোকে যদি কাম কৰি আছে, তেনেহ'লে আপোনালোকে ন' অবজেকশ্যন চাৰ্টিফিকেট এটাও দিব লাগিব ফৰ্ম ফিল আপ কৰাৰ টাইমত। আৰু স্মল ফেমিলি নৰ্মছৰ এটা ফৰ্ম আছে, সেই ফৰ্মটো ফিল আপ কৰি কিনে আপোনালোকে PDF কৰি কিনে আপলোড কৰিব লাগিব। ইয়াৰ ষ্টাৰ্টিং ডেট 16 জুন 2026ৰ পৰা আৰম্ভ হৈছে, এতিয়ালৈকেও চলি আছে আৰু লাষ্ট ডেট 15 জুলাই 2026 আৰু কাৰণে 250, টোটেল 297 আৰু OBC MOBCৰ কাৰণে 197 আৰু ST SC আৰু BPLৰ কাৰণে 47 পে'মেণ্ট কৰিব লাগিব। এইটো এটা এপ্লিকেশ্যন ফি হ'ব। আৰু আপোনালোকে এইটো কেনেকৈ এপ্লাই কৰিব, আপোনালোকে ৱেবছাইটত যাব, ৱেবছাইটটো এইটো ইয়াতে দিয়া আছে আৰু ৱেবছাইটত গৈ কিনে আপোনালোকে ফাৰ্ষ্টত ৰেজিষ্টাৰ কৰিব লাগিব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন OTR পোৱাৰ পিছত আপোনালোকৰ নিজৰ বেছিক ডিটেইলছবোৰ প্ৰভাইড কৰিব লাগিব। তাৰপিছত তাতে আপোনালোকৰ নিজৰ যিমান ডকুমেণ্টছ আছে প্লাছ ডেট অফ বাৰ্থ, এডুকেশ্যন কোৱালিফিকেশ্যন, এইবোৰ ফাইল চাইজ এটা মিনিমাম চাইজ এটা থাকে, সেইটোৰ হিচাপত আপোনালোকে এডিট কৰি কিনে আপোনালোকে এপ্লাই কৰিব। অফিচিয়েল PDFটো মই কমেণ্ট ছেকশ্যনত দি দিম, আপোনালোকে এবাৰ চাই ল'ব। আজিৰ কাৰণে এইখিনি আছিল। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। ভিডিঅ'টো ভাল পাইছে যদি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু নতুন জব ইনফৰমেশ্যনৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো ক্লিক কৰি থ'ব, যাতে নতুন ভিডিঅ' আপোনালোকে প্ৰথমে পায়। ধন্যবাদ।